নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই, মোৰো ভালেই। বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ এটি নতুন বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আপোনালোকে বাৰু বাউলী ফাগুন ধাৰাবাহিকখন উপভোগ কৰেনে? বাউলী ফাগুন ধাৰাবাহিকখনত অভিনয় কৰা জীউ নামৰ চৰিত্ৰটিৰ প্ৰকৃত নাম কি হয়, তেওঁ কোন হয় আৰু তেওঁৰ ঘৰ ক'ত, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাউলী ফাগুন ধাৰাবাহিকত জীউৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে ৰিমলিম ভূঞা। তেওঁৰ ঘৰ হৈছে শিৱসাগৰ জিলাত। বন্ধুসকল, তেওঁ এগৰাকী ভাল ডেন্সাৰ হয়। বন্ধুসকল, জীউ নামৰ চৰিত্ৰত অভিনয় কৰা এই অভিনেত্ৰীগৰাকীয়ে বিহু আৰু সত্ৰীয়া নৃত্য কৰে। তেওঁৰ শিক্ষা জীৱনৰ কথা ক'বলৈ গ'লে শিৱসাগৰ জিলাতে তেওঁ স্কুলিং আৰম্ভ কৰে। তেওঁ ছফি মাৰ্চি মেম'ৰিয়েল স্কুলত ক্লাছ 8লৈকে পঢ়ি দিল্লী পাব্লিক স্কুল নাজিৰালৈ শ্বিফ্ট হৈছিল। ক্লাছ 9ৰ পৰা 12লৈকে তেওঁ দিল্লী পাব্লিক স্কুল নাজিৰাত শিক্ষা গ্ৰহণ কৰে। তাৰ পিছত তেওঁ কটন বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী কমপ্লিট কৰে। বন্ধুসকল, আপোনালোকে বাৰু জানেনে অভিনেত্ৰীগৰাকী কটন বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক বিভাগৰ সম্পাদিকা। গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম উজ্বলোৱা বিহু নাচত তেখেতে অংশগ্ৰহণ কৰিছিল আৰু তাত তেখেতে বিহু নাচৰ লিড লৈছিল। সাংস্কৃতিক জগতখনৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। পঢ়াৰ লগতে সৰুৰে পৰা তেখেতে নৃত্যৰ লগত জড়িত আছিল। তেখেতে সত্ৰীয়া নৃত্য শিকায়। বন্ধুসকল, বৰ্তমান তেওঁ বাউলী ফাগুন ধাৰাবাহিকখনত জীউ নামৰ চৰিত্ৰটিত অভিনয় কৰি আছে। তেওঁৰ সুন্দৰ অভিনয়ে দৰ্শকৰ মন মোহিত কৰিছে। আপোনালোকে বাৰু বাউলী ফাগুন নামৰ ধাৰাবাহিকখন উপভোগ কৰেনে? বাউলী ফাগুনত জীউৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ অভিনয় চাই কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাবচোন। বন্ধুসকল, আগলৈ এনেকুৱা নতুন নতুন বায়োগ্ৰাফি ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক এটি কৰি দিব। ধন্যবাদ।